নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আজি মই কচুথুৰি পিটিকা বনাবলৈ লৈছোঁ। এয়া মই কচুথুৰি লৈ লৈছোঁ। কচুথুৰিতে নিমখ হালধি দি লৈছোঁ। মই ধুনীয়াকৈ কাটি বাছি ধুনীয়াকৈ লৈছোঁ। তাৰপিছত এইফালে কেৰাহী পাতি দিছোঁ আৰু এয়া পিঁয়াজ ৰচুন আদা আৰু জলকীয়া দুটামান কাটি লৈছোঁ। এতিয়া মই কেৰাহীত পাঁচফোৰণ দি দিছোঁ অকণমান। পাঁচফোৰণখিনি দিয়াৰ পাছত মই আদা ৰচুন জলকীয়া পিঁয়াজ সকলোবোৰ দি দিছোঁ আৰু ধুনীয়াকৈ মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। মই ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি হৈ গ'ল। এতিয়া মই কচুথুৰিখিনি দি দিছোঁ। মই নিমখ পানীত আধা ঘণ্টামান কাটি পিনি তিয়াই থৈছিলোঁ। তেতিয়া মানে অকণমান খজুৱাই যে নখজুৱাই তেতিয়া মই ধুনীয়াকৈ ভাজি লৈ ঢাকি দিম। মই কেৰাহী ঢাকনখন উতৰাই দিছোঁ। একেবাৰে মই কম জুইত বনাইছোঁ, ভাপতে। এয়া মই আকৌ ভালদৰে লৰাই দিছোঁ। মই পানী এটুপিও নাই দিয়া। এনেদৰে খাই চাবচোন। মই ইয়াত পাছত আৰু অকণমান সিজাই লৈ পিনি টেঙা ব্যৱহাৰ কৰিম। গোল নেমু অকণমান টেঙা ৰস দি দিম। ডিম বইল কৰি থৈছোঁ। কচু ভাজি হৈ গ'ল আৰু এয়া মই নেমু এপিচ লৈছোঁ। নেমু মই অকণমান চেপি দিম এনেকৈ। বৰ বেছি নেচেপো, অলপ চেপি দিছোঁ। মোৰ কচু পিটিকা ৰেডি। এয়া চাওকচোন কি ধুনীয়া হৈছে নহয়নে? এয়া চাওক। এতিয়া ভাতৰ লগত গৰমে গৰমে খোৱাহে কথা আৰু।